হাই গাইজ ফাইনেলি এতিয়া আহি পালো কপিলী নদী আৰু আপোনালোকে দেখি আছে হেপী ফেমিলি লৈ স্বাগতম জনালো অখিল তালুকদাৰ। আজি য'ত যাই আছো ৰাণীত যাই আছো। ৰাণীত এনেকুৱা জেগা এটাত যাই আছো কপিলী নদী আছে আৰু তাতে আমি যাই আছো ৰূপম ভাই আৰু মই আৰু মানে কৈ আছে কি মানে ৰাণী মানুহবিলাক কৈ আছে বোলে হাতী ওলছি বোলে একবাৰ হাতীয়ে চাই হ'ব আৰু আপোনালোকেও চাই থাকক ভিডিঅ'টো বুজা নাই গাইজ। আজি ভিডিঅ'টো মজা হ'বলৈ গৈ আছে গাইজ আৰু আপোনালোকে চাই থাকক গাইজ। বলক ভিডিঅ'টো কিয় দেৰি কৰো আমি এখন বাচন্তিখন আছে আমাৰ এখন বাচন্তিখনেৰিয়ে আৰু ভিডিঅ' বনাই আছো গাইজ বুজা নাই গাইজ। আৰু এতিয়া যাই আছো গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰো গাইজ। আহি আমি এতিয়া দামত তল পাই গেলো ৰূপম ভাই এতিয়া বাইক চলি আছে কি কবা মজা মজা। আৰু আমি এতিয়া বঢ়িয়াকে যাই আছো ৰূপম ভাই আৰু মই বঢ়িয়াকে বাইক চলি কপিলী নদীত যাই আছো। আমি দামত তল পাই গেলো গাইজ বুজা নাই গাইজ। আৰু এতিয়া গৈয়ে আছো বুজা গাইজ গৈ থাকো গাইজ। আৰু এনেকুৱা আহিব আপোনালোকে এইটো ৰাস্তা বঢ়িয়া হাই ফাই ৰাস্তা আপোনালোকে চাব পাৰিব। এইটো তিনিআলি ৰাস্তা হয় আৰু মিৰ্জাইদি আহিলে ডাইৰেক্ট তিনিআলি ৰাস্তাটো পাই যাব। আৰু ইয়াতে এটা মন্দিৰ আছে আপোনালোকক দেখাই দি আছো। মন্দিৰটো ধুনীয়াকৈ মন্দিৰটো দেখাই দিছো। এইটো হ'ল মন্দিৰটো শিৱ মন্দিৰ। এইটো আপোনালোকক এইটো মন্দিৰটো লৈ আপোনালোকে আৰু এতিয়া গৈ আছো গাইজ বলক গাইজ। চাব কি জাম লাগিছে তিনিআলি ৰেলগাড়ীটোত গাইজ এনেকৈ জাম লাগিছে পুৰা লম্বা লাইন লাগি গৈছে গাইজ। আৰু আগত ৰেলগাড়ীটো আছে তিনিআলিৰ আমি আৰু গৈ আছো গাইজ বলক গৈ আছো। ফাইনেলি আহি পালো কাৰ পাৰা আৰু কি ধুনীয়া ধাননি পথাৰ হে গাইজ আপোনালোকে চাব পাৰে বুজা নাই গাইজ। আজি এইবিলাক কি ধুনীয়াকে বতাহ মাৰি আছে আপোনালোকে চাই লওক গাইজ কি বঢ়িয়া মজা গাইজ। আৰু আগত দেখি এটা পাটগাঁৱৰ মন্দিৰ আছে আপোনালোকক আগতে দেখাই দিছো পাটগাঁৱৰ মন্দিৰটো আছে আগত দেখি কি ধুনীয়া বতাহ লাগি আছে গাইজ মজা গাইজ। টোপনি আহিব হে গাইজ এনেকুৱা কি ধুনীয়া বতাহ হে গাইজ। আৰু গৈ থাকো গাইজ অলপ যাব আছে গাইজ বলক। এইখনে হ'ল কপিলীৰ পাহাৰখন আমি তাইলৈকে গৈ আছো গাইজ। আৰু এইটো ৰাস্তাইদি এনেকৈ গৈ আছো আৰু এইখন পাহাৰখনলৈ গৈ আছো গাইজ। আৰু গাইজ ফাইনেলি গৈয়ে আছো আৰু 3 কিলোমিটাৰ মান আছে গাইজ আৰু গৈ আছো গাইজ বুজা নাই গাইজ। কেনেকৈ বুজাম তোমাক কেনেকৈ বুজাম গাইজ গৈ আছো গাইজ। মানুহবিলাকে ধান কাটা হৈ গৈছে এনেকে ধান লৈ যাই আছে গাইজ ঘৰলৈকে। আৰু আমি আহি গেলো ৰাণী চক আৰু এইটো ৰাণী চকটো এৰি এনেকৈ সোমাই যাব লাগিব লেফ্ট চাইডেদি আমি মিৰ্জা হৈ আহিছো আৰু এনেকৈ চিধা যাব লাগিব ৰাণী চক গাইজ। আৰু এতিয়া কপিলীলৈকে গৈ আছো গাইজ ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকক যিটো ৰাস্তা এৰি আমি যাম সেইটো ৰাস্তাত গেটটো দেখাই দিম কপিলী নদীৰ যিটো মেইন গেট আৰু আপোনালোকক দেখাই দিম ৰাস্তাৰ পৰা ধুনীয়াকৈ। আৰু এতিয়া আমি ধুনীয়াকৈ গৈ আছো গাইজ। আৰু এইটোৱে হৈছে গাইজ মানে কপিলী মেইন আৰু কপিলী আৰু গণেশ মন্দিৰ বুলি দেখাই আছে গাইজ মন্দিৰলৈকে। আৰু এইটো ৰাস্তাত আমি যাব লাগিব এতিয়া গাইজ অলপ। আৰু গাইজ কপিলী গেটখন এইখনে 2 নম্বৰ গেটখন আৰু আমি ইয়াৰ পৰা যাই আছো। আৰু কি ধুনীয়া ভিউ হয় গাইজ চাব পাৰে আপোনালোকে বুজা নাই গাইজ চাই থাকক গাইজ ভিডিঅ'টো। আৰু কি ধুনীয়া মজা ভিউ হয় গাইজ আপোনালোকক দেখাই দি আছো। আৰু আপোনালোকে গমে পাই আছে কিজানি নাই কি ৰূপম ভাই কি ক'বা মজা মজা। আৰু এতিয়া আমি বঢ়িয়া ধুনীয়াকৈ কপিলী নদী আৰু পাম আৰু আপোনালোকক দেখাই দি আছো। আৰু হাতী ওলাইছে বুলি কৈছে কিন্তু গৈ আছো দেখা পাম না নাপাম নাজানো আৰু গৈ আছো গাইজ। গাইজ ফাইনেলি কপিলী আহি পালো গাইজ বুজা নাই গাইজ। আৰু মতা কি ধুনীয়া ভিউ হয় গাইজ বঢ়িয়াকে আৰু এনেকুৱা ধুনীয়া ভিউ আৰু শান্তিৰ পৰিৱেশ গাইজ বুজা নাই গাইজ। আৰু মজা লাগে গাইজ। আৰু এখন যদি এটা হাত চাত পাৰি লোৱা বঢ়িয়াকে এতিয়া গাড়ী চাড়ী লৈ কিনে টোপনি মাত থকা গাইজ একদম মজা হ'ব গাইজ। আৰু ভাল লাগে গাইজ বঢ়িয়া একদম সুখৰ শান্তি গাইজ। কেনেকৈ বুজাম গাইজ কেনেকৈ বুজাম তোমাক কেনেকৈ বুজাম মজা। আৰু গাইজ ফাইনেলি আহি পালো কপিলী গাইজ। এইখনে হ'ল কপিলীৰ পাহাৰখন গাইজ মজা গাইজ। আৰু আপোনালোকে আহিব গাইজ একদম ধুনীয়াকে আপোনালোকক দেখাই দি আছো গাইজ। এইখনে হ'ল কপিলীৰ পাহাৰখন গাইজ ধুনীয়া চাই ল'ব পাৰে আপোনালোকে গাইজ। গাইজ ফাইনেলি আহি পালো কপিলী নদী আৰু মানে কপিলী নদী মানে কপিলী আহি পালো। আৰু এইবিলাকে আপোনালোকে দেখিছে এইবিলাক চাংঘৰ মাখান ইমাখন চাংঘৰ মাখানটো দেখিছে আপোনালোকে। আৰু এই চাংঘৰ মাখান জানুৱাৰী মাহত দুনিয়াত দোকান হয় আৰু মানে মাংস পুৰা পায় গাহৰি পুৰা পায় আৰু চব পায় আৰু কিবা কিবি পায় আৰু এইবিলাক। আৰু ধৰ আপোনালোকে আহিব জানুৱাৰী মাহত আৰু ধুনীয়াকৈ খানা চানা খাই যাব গাইজ মজা হ'ব গাইজ। আৰু আপোনালোকে আহক গাইজ ফাইনেলি আহি পালো। আৰু এইখন দলংখন পাইছো এইখন দলংখনেদি উঠি যাব গাইজ বুজা নাই গাইজ। আৰু এই দলংখন বঢ়িয়া চিমেণ্টৰে দলং আৰু মানে চেগুনৰ বুলি ভাবে এই দলংখন বুজা নাই গাইজ। কিন্তু এইখন গাছ চিমেণ্টৰ দলং আৰু বহুতো ভাবিছে কি চেগুন গাছ বুলি ভাবে বুলি ভাবি আছে
কিন্তু এইটো চেগুন গছ নহয় গাইজ, এইটো হ'ল চিমেণ্টৰ দলং। আৰু আপোনালোক এই নদীটো দেখাই দি আছোঁ, এইটোৱে নদীটো তলত, যিটো নদী আছে তলত, আৰু আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ গাইজ। হাই গাইজ, ফাইনেলি এতিয়া আহি পালোঁ কপিলী নদী, আৰু আপোনালোকে দেখি আছে কপিলী নদী আহি গ'লোঁ গাইজ। আৰু ধুনীয়াকৈ আপোনালোকে ভিউটো চাই লওক গাইজ, আৰু মজা হ'বলৈ গৈ আছে গাইজ। আৰু আপোনালোকে আহক গাইজ, ভাল পাব গাইজ, মজা হৈ আছে গাইজ। আৰু এনেকুৱা মানে ভাল লাগে এতিয়া আহি কিনে, আৰু ধুনীয়া বতৰ হতা মাৰি আছে, চাৰিও চাইডে বতৰ হতা মাৰি আছে গাইজ, বঢ়িয়া লাগব গাইজ। আৰু আহক আপোনালোকে খালি আহক গাইজ। আৰু গাইজ এনেকৈ অলপ পানী চানী লাৰি দিলোঁ গাইজ, বঢ়িয়া ঠাণ্ডা লাগি গৈছে হাতখন গাইজ। আৰু ভিউটো চাওক গাইজ আপোনালোকে। আৰু গাইজ ফাইনেলি কপিলী নদীত আপোনালোকে আহক, আৰু মনোৰঞ্জন পাওক গাইজ, এনেকৈ ধুনীয়া পৰিৱেশ, ধুনীয়া গাইজ, এনেকৈ পানী আপোনালোকে গাঁও চাওঁ ভিজাব পাৰিব গাইজ, বঢ়িয়া হৈছে। বাকেট চাকেটো দিব পাৰিব গাইজ, মজা লাগিব গাইজ। এতিয়া কপিলী নদী নাথাকিব পাৰি গাইজ, বঢ়িয়াটো গাইজ। আৰু এতিয়া খানা খাওঁ নহ'ল, কাৰণ লগকেইটা কিনে ক'ৰবাত বেছি গাইজ, সেইকাৰণে খানা খাওঁ নহ'ল গাইজ। আজি আমি সুবিধা আহিলে আপোনালোকক দেখাই দিলোঁ গাইজ, আৰু দেখাই দিয়া একবাৰ গাইজ। আৰু গাইজ মজা লাগব, ইয়াত গাঁও ঘৰ ঘূৰি একদম ভাল লাগব না কিন্তু গাইজ, মজা মজা। আৰু আপোনালোকেও আহক, খানা খাই কিনে যাব পাৰিব এতিয়া। আৰু আজি ভিডিঅ'টো এইখিনি, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক গাইজ, বাই গাইজ।